কুমাই দিও কুমাই দিও এক খেপি খাব নাপায় কিয় বাৰু কান্দ বলা যাওঁ চাবলৈ চিনেমা ভান্দিপা আহিছে মৰিগাঁও চিনেমা হলত লংকাকাণ্ডৰ প্ৰমোচন ন আগতে আহিছিলে নে এইটো হলত আগতে এটা আছিলে সেইটো বন্ধ হৈছে বৰ্তমান সেইটো বন্ধ হ'ল এতিয়া হয় হয় অসমীয়া ইণ্ডাষ্ট্ৰিটোৰ কাৰণে ভাল বলক এইফালে বলক বহুত দিনৰ মূৰত লগ পালোঁ আজি ভাল লাগিল তাকে এতিয়া কেনেকুৱা মানে কি মই গম পোৱা নাই কি হৈ আছে ইয়াত কি হৈ আছে মানে লংকাকাণ্ড চিনেমাখনৰ প্ৰমোচনৰ কাৰণে আহিছে তাকে এতিয়া প্ৰমোচন কৰি আছে কি হয় কোন কোন আহিছে মানুহ অজয় দা আহিছে ভান্তি আহিছে তাৰপৰা অতুল বাচনি আহিছে তেনেকৈ আহিছে ঠিক আছে লগ পাই আছোঁ লগ পাম নিশ্চয় ৰয়েল চিৰিজত ছবি চাবলৈ অহা দৰ্শকসকল শ্ৰদ্ধাৰ দৰ্শকসকল আৰু ৰয়েল চিৰিজৰ মেনেজাৰ প্ৰমুখ্যে ৰয়েল চিৰিজৰ সমূহ কৰ্মচাৰীবৃন্দলৈ আমাৰ লংকাকাণ্ডৰ চিনেমাখনৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু প্ৰণিপাত সেৱা জনাইছোঁ কাৰণ এইকাৰণে সেৱা জনাইছোঁ এইকাৰণে প্ৰণিপাত জনাইছোঁ এটা চিনেমা হ'লে এটা চিনেমা উদ্যোগ গঢ়ি উঠিছে আৰু অসমীয়া চলচ্চিত্ৰৰ উদ্যোগত এক বিশেষ অৰিহণা যোগাই আহিছে জীৱনৰ অনুধাৱন কৰি লংকাকাণ্ডৰ ছবিখনৰ পৰিচালক প্ৰযোজক ৰজনী বৰ্মন ডাঙৰীয়াৰ মন মগজুত ক্ৰিয়া কৰিলে যে আজিলৈকে কোনো চলচ্চিত্ৰ প্ৰযোজক বা পৰিচালকে সেই চলচ্চিত্ৰ চিত্ৰগৃহৰ স্বত্বাধিকাৰ বা কৰ্মচাৰীসকলক পৰিচালক ৰজনী বৰ্মন ডাঙৰীয়াই অসমৰ 54টা প্ৰত্যেকটো চিত্ৰগৃহৰ স্বত্বাধিকাৰী অনুপস্থিত মেনেজাৰ অসমীয়াৰ স্বাভিমান চেলেঞ্জ চাদৰেৰে সন্মান যাচিব তেখেতক সন্মান যাচিবলৈ অনুৰোধ জনাইছোঁ উপস্থিত দৰ্শকসকলক সাক্ষী কৰি আমি সন্মান প্ৰদৰ্শন কৰিলোঁ আৰু আমাৰ প্ৰত্যেকটো চিত্ৰগৃহত অসমীয়াৰ স্বাভিমান চেলেঞ্জ চাদৰৰ লগতে এখন সম্বৰ্ধনা পত্ৰ দিয়াৰ ব্যৱস্থা কৰিছে প্ৰযোজক পৰিচালক ৰজনী বৰ্মন ডাঙৰীয়াই আৰু এই মুহূৰ্তত আমি তেখেতক এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিম আৰু এই সম্বৰ্ধনা পত্ৰখন প্ৰদান কৰিব লংকাকাণ্ড ছবিখনৰ এগৰাকী মুখ্য নায়িকা ভ্ৰান্তি মেধিয়ে তেখেতক এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিব সকলোৱে এটা হাত চাপৰি মাৰিলে ভাল লাগে এই উদ্যোগটো যুগ জীয়াই থাকক মৰিগাঁৱৰ এক ধ্বজা বহন কৰক মৰিগাঁও ডিষ্ট্ৰিক্টৰ এক সংস্কৃতিৰ ধ্বজা হৈ ৰওক মৰিগাঁও জিলাৰ এক সংস্কৃতিৰ মাইলৰ খুঁটা হওক তাকেই কামনা কৰিলোঁ আৰু সমূহ ইয়াত উপস্থিত থকা দৰ্শকসকলক আমি সানুন্যয়ে হাত জোৰ কৰি বিলম্ব অনুৰোধ জনাইছোঁ আপোনালোকে আহিব অসমীয়া ছবি চাবলৈ আহক অসমীয়া ছবিৰ উদ্যোগটো জীয়াই ৰাখক অসমীয়া সংস্কৃতিৰ স্বাভিমান জীয়াই ৰাখক তাকে আপোনালোকৰ ওচৰত কামনা কৰিলোঁ আৰু এইখিনিতে আমি ঘোষণা কৰিছোঁ এই চিত্ৰগৃহতে অহা শুকুৰবাৰে অৰ্থাৎ 28 অক্টোবৰত এখন ব্যয়বহুল সম্পূৰ্ণ মনোৰঞ্জন নদী ছবি এক মৰ্মস্পৰ্শী কাহিনীৰে অসমৰ সাম্প্ৰতিক কালৰ সাম্প্ৰদায়িক ছবিখনৰ বাস্তৱ
ছবি এখন দাগি ধৰিবলৈ চেষ্টা কৰিছে লংকাকাণ্ডৰ ছবিখনৰ জৰিয়তে পৰিচালক ৰজনী বৰ্মনে। আপোনালোকে ছবিখনক মৰম কৰিব, আদৰ কৰিব, চেনেহ কৰিব, তেতিয়াহে আমি জীয়াই থাকিম, অসমৰ চিত্ৰ উদ্যোগ জীয়াই থাকিব, তাকেই কামনা কৰিলোঁ। আপোনালোকে চাব অসমীয়া ছবি, অকল লংকাকাণ্ড বুলি নহয়, অসমীয়া ছবি আহিলে আপোনালোকে আমাক মৰম কৰিব, আদৰ কৰিব, এইখিনিকে কামনা কৰিলোঁ। ধন্যবাদ। এইটোৰ আমি যথেষ্ট সঁহাৰি পাইছোঁ। চাৰিওফালে কেৱল লংকাকাণ্ড হৈছে, গতিকে ৰাইজে সঁহাৰি দিছে, আমাক আদৰি লৈছে, আমি খুব ভাল পাইছোঁ আৰু মই আশা কৰোঁ আমাৰ লংকাকাণ্ড ছুপাৰ ডুপাৰ হিট হ'ব। কিমান দিনৰ এটা প্ৰচেষ্টা আছিল, কিমান বছৰ লাগিছিল চিনেমাখন? চিনেমাখন বনাওঁতে 2001 ৰাইটাৰে পোৱা মতে আমাৰ পৰিচালক, চিত্ৰনাট্য, কাহিনী যি লিখিছে আমাৰ ৰজনী বৰ্মন ডাঙৰীয়াদেৱে কোৱাৰ পৰা আমি জানিব পাৰিছোঁ তেওঁ 2012 এই কাহিনীটো লিখিবলৈ আৰম্ভ কৰিছিল। তাৰমানে অসমৰ আমাৰ এটা জ্বলন্ত সমস্যাৰ ওপৰত এই চিনেমাখন নিৰ্মাণ হৈছে। জাতি, মাটি, ভেটি, বিদেশী, বাংলাদেশ, মানে এটা অসমৰ জীয়া কাহিনী আৰু জ্বলন্ত সমস্যাৰ ওপৰত এই চিনেমাখন নিৰ্মাণ হৈছে। আমাৰ এতিয়া মৰিগাঁও চিনেমা হলত ওলাব ন? নিশ্চয় মানে অসমৰ আমাৰ প্ৰায় 54 মানে 54টা হলত মুক্তি দিয়াৰ কাৰণে প্ৰস্তুতি চলিছে, মুক্তি পাব আমাৰ লংকাকাণ্ড। সকলোতে হয়। ঠিক আছে। লংকাকাণ্ডৰ যি প্ৰস্তুতি আজি মৰিগাঁৱলৈ আহিছে আপোনালোকে 28 তাৰিখলৈ ৰিলিজ কৰিব, কেনেকুৱা ইমান প্ৰস্তুতি কেনেকুৱা হৈছে আৰু মানুহৰ সঁহাৰি কেনেকুৱা হৈছে? আমি আজি 6 দিন ধৰি পেলাই আমি গোটেই অসম মোটামুটি আমি অপাৰেশ্যন কৰিছোঁ। যদিও আমি চব জেগাতে প্ৰপাৰ টাইম দিব পৰা নাই, কিন্তু আমি হ'লেও গোটেইখিনি জেগা অলপ হ'লেও চুই যাব চেষ্টা কৰিছোঁ আৰু তাতে আমি বহুত সঁহাৰি পাইছোঁ। সঁহাৰি এনেকৈ পাইছোঁ যেনেকৈ আমাৰ ধৰক তাতে যোনখিনি চিনাকি মানুহ আছে তাৰ লগত মিলি কিছুমান অচিনাকি মানুহ আমাক সহায় কৰিবলৈ ওলাই আহিছে। আমাৰ পোষ্টাৰখন তেওঁলোকে ভাল পাইছে, তেওঁলোকে আমাৰ পোষ্টাৰখন আনকি নিজে আমাৰ পৰা লৈ পেলাই তেওঁলোকে নিজেই আমাৰ পোষ্টাৰকেইখন তাতে পোষ্টাৰিং কৰাত সহায় কৰিছে। ত' সেনেকুৱাকৈ আমি খুব ভাল পাইছোঁ, ৰেচপন্সটো খুব ভাল ফিল্মখনৰ। আৰু ট্ৰেইলাৰ আমাৰ অলৰেডি ৰিলিজ হৈ গৈছে আমাৰ ইউটিউবত। ত' ট্ৰেইলাৰো আমাৰ চাই পেলাই মানুহখিনিয়ে খুব ভালেই প্ৰশংসা কৰিছে আৰু চিনেমাখনৰ যোনখিনি আমাৰ মানে ভাগ আছে, যেনেকৈ আমাৰ ফাইটৰ ছেকশ্যনটো ওপৰত খুব গুৰুত্ব দিয়া হৈছিলে। ইয়াত ফাইটৰ কাৰণে আমাৰ বাহিৰৰ পৰা ইকুইপমেণ্টছ অনা হৈছিলে, ইভেন আমাৰ বাহিৰৰ চাউথৰ পৰা আমাৰ হেৰি আনিছিলে, ষ্টাণ্টৰ মানুহ আহিছিলে, তাৰপিছত নেপালৰ পৰা ষ্টাণ্টৰ মানুহ আহিছিলে। 15জনীয়া এটা দল আমাৰ চাউথৰ পৰা আহিছিলে ইয়াত ফাইটৰ কাৰণে। সেই চাউথৰ গোটেই দলটোৱে আমাৰ যোনখিনি ফাইটৰ কাম কৰিছিলে, তাতে ইকুইপমেণ্ট যোনখিনি বাহিৰৰ পৰা হায়াৰ কৰিছে সেইখিনি লৈ পেলাই যিটো আমাৰ এটা প্ৰপাৰ প্ৰজেক্ট ল'ব লাগে, য'ত খুব ধুনীয়া লোকেশ্যন আছে আমাৰ গানৰ, খুব ধুনীয়া ফাইটৰ মানে টেকনিকেল কাম হৈছে, সেইখিনি বস্তু চাই পেলাই মানুহে ভাল পাইছে। সাধাৰণ প্ৰমোদতে চাই ভাল পাইছে। হয়তো ফিল্মখন চালে তেওঁলোকে আৰু ভাল পাব। আশা কৰোঁ এই 28 অক্টোবৰত যোনটো আমাৰ হেৰি প্ৰথম খোজ আমি দিবলৈ ওলাইছোঁ, একদম কোনো ঘটনাকৈ আমি প্ৰথম খোজ দি জন্ম হয় আৰু সেইদিনাখনে যদি আমাক একদম ডাইৰেক্ট ধৰি পেলাই যদি তুলি আমাক থিয় কৰাই দিয়ে, আমি খুব সাহস পাম আৰু ভাবোঁ আপোনালোকেও খুব ভাল পাব চিনেমাখন চাই। ৰাইজৰ সঁহাৰি কামনা কৰিছোঁ। আপুনি তাতে কি ৰোল লৈছে? মই তাতে নিগেটিভ ৰোল কৰিছোঁ। একচুৱেলি নিগেটিভ মানে খুবেই একদম বেমান চৰিত্ৰ এটা কৰিছোঁ, খুব বেছিকৈ নকওঁ। আৰু চিনেমাখনৰ বিষয়ে যদি কওঁ, একদম একেবাৰে ক'বলৈ গ'লে এখন ৰজনী বৰ্মন ডাঙৰীয়া এখন বৃহৎ ডাঙৰ এখন আইনা নিৰ্মাণ কৰিছে, যিখন আইনাত আমি 2 ঘণ্টা 10 মিনিট লাগিব চাবলৈ, য'ত আমি নিজৰ চেহেৰাটো দেখা নাপাওঁ, কিন্তু আমাৰ আত্মাটো আমি তাতে দেখা পাওঁ। ঠিক আছে, ধন্যবাদ থাকিলে, লগ পাই আছোঁ বাৰু। এইফালে আৰু এগৰাকী আছে আমাৰ অভিনেত্ৰী, তেওঁৰ ওচৰলৈ আহিছোঁ, এইখিনি আহিব নেকি? কওকচোন বাৰু কেনেকুৱা প্ৰস্তুতি আজি মৰিগাঁও আহিলে আপোনালোকে? আজি মৰিগাঁও আহি পালোঁ। আমি ক্ৰমান্বয়ে ঘূৰিয়ে আছোঁ, পূৰা আপাৰ আছাম ঘূৰি আজি মৰিগাঁও আহি পাইছোঁহি। খুবেই ভাল লাগিছে মৰিগাঁৱত আহি পেলাই। আমি কলেজবিলাকত গৈছোঁ, এতিয়া হলত আহিছোঁ, খুব ভাল লাগিছে। আপুনি কেনেকুৱা ধৰণৰ অভিনয় কৰিছে, কেনেকৈ লাগিছে? চিনেমাখন কৰি খুবেই ভাল লাগিলে। ৰজনী বৰ্মন ডাঙৰীয়াই লকডাউনৰ সময়তো বহুত কষ্ট কৰি চিনেমাখন শ্বুটিং আমি পাৰ কৰিলোঁ। বহুত ভালো লাগিছিলে আৰু লকডাউন হোৱাৰ পিছত আমি মানুহবিলাক মানে ভাগি পৰিছিলোঁ, আকৌ কি হ'ব। কিন্তু তেখেতে বহুত ডাঙৰ এটা হয়, কিন্তু তেখেতে বহুত ডাঙৰ ৰিস্ক এটা লৈ প্ৰত্যেকজন আৰ্টিষ্টক খুব ধুনীয়াকৈ লৈ গ'ল। আৰু আমাৰ কেম্প হৈছিল চান্দুবিত, সকলো একেলগে চান্দুবিত আমি শ্বুটিং কৰিছিলোঁ। আৰু মোৰ কেৰেক্টাৰটো এটা বৰ ধুনীয়া এটা গাঁৱৰ এজনী ছোৱালীৰ জীৱন কাহিনী লৈ এটা কেৰেক্টাৰ হয়। মই ভাল পোৱা এটা কেৰেক্টাৰ আৰু মেক্সিমাম মই অলপ কান্দি বা দুখৰ চিন কৰি ভাল পাওঁ। ট্ৰেজেডি আৰু ৰজনীয়ে মোক তেনেকৈ এটা সুবিধা দিলে চিনেমাখনত কৰি
কৰিবলৈ চিনেমাখনত যিহেতু ট্ৰেজেডি কিং আছে নিজে আছে হয়, আৰু লগতে আপুনি অলপ ট্ৰেজেডি দি পেলাই চিনেমাখন অলপ ওপৰলৈ হেৰি কৰি দিছে সেইখিনি 28 তাৰিখে আহি দৰ্শকে ক'বহি কেনেকুৱা হৈছে হয় সেইখিনি আৰু ঠিক আছে ধন্যবাদ থাকিল আপোনালোক 28 তাৰিখে আহক সকলো লংকাকাণ্ড চাবলৈ আৰু আমি একেলগে লংকাকাণ্ড চাম আৰু আপোনালোকৰ আশীৰ্বাদ ল'ম ধন্যবাদ থেংক ইউ কেনেকুৱা মৰিগাঁও প্ৰচাৰ কেনেকুৱা হৈছে খুব ভাল আমাৰ কিন্তু বহুত কষ্ট কৰিছে আটাইতকৈ ডাঙৰ কথা প্ৰত্যেকজন মানুহৰ মুখে মুখে লংকাকাণ্ড গৈ আছে প্ৰত্যেকজন মানুহে নামটো আদৰি লৈছে আমাৰ গানকেইটা আদৰি লৈছে প্ৰত্যেকজন আৰ্টিষ্টক তেওঁলোকে বহুত স্থান দিছে গতিকে আশা কৰোঁ তেওঁলোকৰ প্ৰত্যেকগৰাকীয়ে কৰা অভিনয় সৃষ্টিখিনিক বহুত স্থান দিব আমাৰ মান্যতাটো দিব সকলোৰে ওচৰত অনুৰোধ 28 তাৰিখে আহি আছে লংকাকাণ্ড অসমীয়া চিনেমা জগত তীব্ৰ গতিত আগবঢ়াৰ কাৰণে খুবেই সুখী ভাল পাইছে ভাল পাইছোঁ যাম নিশ্চয় যাম কলেজৰ ল'ৰা ছোৱালী যাব আমি যাম ঠিক আছে ধন্যবাদ ক্ষীৰ আৰু সান্দ তাকে খাই লৈ যাওঁ চিনেমা চাবলৈ লংকাকাণ্ড কুমাই দিওঁ কুমাই দিওঁ এক খেপি খাব নাপাই কিয় বাৰু কান্দ বলা যাওঁ চাবলৈ চিনেমা ধন্যবাদ মই সঁচাকৈ গম পাইছোঁ বহুত 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 হবি আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ শিক্ষাগুৰুসকলৰ এদিন ময়ো ছবিৰ অভিনেতা হ'ম ময়ো ভাগ্যমনৰ অভিনেতা হ'ম মই অসমৰ জনপ্ৰিয় অভিনেতা হ'ম জনপ্ৰিয় অভিনেতা অভিনয় শিল্পী বচাবৰ কাৰণে আপোনালোক প্ৰত্যেকজন দৰ্শকে চিনেমা হললৈ গৈ চিনেমা চাব লাগিব আৰু আমাক উদগনি জনাব লাগিব আৰু অসমীয়া সংস্কৃতিৰ স্বাভিমান জীয়াই ৰাখিব লাগিব সেয়েহে মই আকৌ আপোনালোকক কৈছোঁ মই ক'ম লংকা আপোনালোকে ক'ব কাণ্ড হ'ব লংকা 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 সুন্দৰ মোৰ সহযোগ কৰিছে মই এই শক্তিশালী মানুহটো পাই মই অনুভৱ কৰিছোঁ যে আমাৰ চিনেমা ছুপাৰ ডুপাৰ হিট হ'বই হলত টিকেট নাইকিয়া হ'ব আৰু এমাহ ধৰি এই চিনেমাখন চলি থাকিব গতিকে মই বিশেষ নকওঁ মই যদিও হাস্যৰূপ অভিনেতা বৰ্তমান মই অলপ ট্ৰেকটো সলনি কৰিছোঁ চিৰিয়াছ কেৰেক্টাৰ কৰিবলৈ এতিয়া আজি 2 বছৰ মই চিৰিয়াছ কেৰেক্টাৰ কৰিছোঁ মোৰ এখন ছবি এই বছৰ ভাৰত চৰকাৰে নিৰ্বাচিত কৰিছে এতিয়া মই ৰাজ্য অকণমান সলনি কৰিছোঁ চিৰিয়াছ চৰিত্ৰত অভিনয় কৰিছোঁ আজি 2 বছৰ থাকিব আমাৰ জাতি জীয়াই থাকিব আমাৰ সমাজ জীয়াই থাকিব ধন্যবাদ